জীৱনত যদি শান্তি বিচাৰা এই কথাকেইটা সদায় মানি চলিবা। অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিবোৰ মানুহে আনৰ উন্নতি বা কিবা ভাল হোৱা যেন পালেই হিংসা কৰে, তেনেবোৰ মানুহ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। আনে হিংসা কৰিলেও কেতিয়াও মন বেয়া নকৰিবা। নিজৰ কাম কৰি যোৱা, ফল তোমাক সময়েই দিব। সুখী হ'বলৈ এই তিনিটা কথা সদায় মনত ৰাখিব। প্ৰথমটো হৈছে তৰ্ক কৰাতকৈ নীৰৱে থাকিব। দ্বিতীয়টো হৈছে প্ৰতিশোধ লোৱাতকৈ ক্ষমা কৰি তেওঁৰ পৰা আঁতৰি থাকিব। তৃতীয়টো হৈছে স্বাৰ্থপৰ মানুহৰ লগত কেতিয়াও মিলাপ্ৰীতি নকৰিব, কাৰণ তেনে লোকে স্বাৰ্থ অবিহনে আপোনাক কেতিয়াও ভাল পাব নোৱাৰে। কেতিয়াও নিজৰ ভাল সময়ক লৈ গৰ্ব নকৰিব, কিয়নো বেয়া সময় আহিবলৈ বেছি সময় নালাগে। এটা সময়ৰ পিছত জীৱনত চখ বোলা বস্তুটো নাইকিয়া হৈ যায়। থাকে মাথো ধৈৰ্য আৰু পৰিস্থিতিৰ লগত মিলিব পৰাকৈ সাহস। সময় নহয়, যিজনে মানসিকতা সলনি কৰিব পাৰিব তেওঁৱেই জীৱনত সফল হ'ব পাৰিব। কাৰণ সময় কোনেও সলনি কৰিব নোৱাৰে, কিন্তু মানসিকতা নিজৰ হাতত থাকে। ইচ্ছা কৰিলে সলনি কৰিব পৰা যায়। সময় আৰু আপোন মানুহবোৰেই যেতিয়া একেলগে দুখ দিয়ে, তেতিয়া এজন মানুহ বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰাও এটা শিল হৈ পৰে। বৰষুণ শেষ হোৱাৰ পিছত যেতিয়া মানুহে নিজৰ ছাতিটো ল'বলৈও পাহৰি যায়, ঠিক তেনেকৈয়ে মানুহে স্বাৰ্থ পূৰণ হ'লেই আপোনজনকো তৎক্ষণাতেই পাহৰি যায়। জীৱনৰ এটা নিয়ম আছে, যিটো ভাগ্যত আছে সেইটো এনেই দৌৰি আহিব, আৰু যিটো ভাগ্যত নাই সেইটো আহিও গুচি যাব। কেতিয়াবা এনেকুৱা লাগে যে জীৱনত কিছুমান মানুহক লগ নোপোৱা হ'লেই ভাল আছিল। অন্ততঃ কিছুমান স্মৰণীয় মুহূৰ্তই বাৰে বাৰে আমনি নকৰিলে হয়। জীৱনটো হ'ল এখন বৈ থকা নৈৰ দৰে, কেতিয়াও কাৰো বাবে থমকি নৰয়, মাথো বাধা পালেহে ৰাস্তা সলনি কৰি দিয়ে। মনোবিজ্ঞানীসকলে কৈছে, যদি সময়ৰ লগে লগে ভুল বুজাবুজিবোৰ দূৰ কৰা নাযায়, তেনেহ'লে গোটেই জীৱনৰ বাবে দূৰত্ব তৈয়াৰ হৈ যায়। মানুহে যেতিয়া আঁতৰি যোৱাৰ নিৰ্দিষ্ট কাৰণ বিচাৰি নাপায়, তেতিয়া মানুহে মিছা অপবাদ দি বিদায় লয়। এটা কথা সদায় মনত ৰাখিব, আঘাত অবিহনে জীৱনত আপুনি কেতিয়াও উন্নতি কৰিব নোৱাৰিব। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। কিতাপৰ বেটুপাত চাই যেনেকৈ ভিতৰৰ লিখনিবোৰ বুজিব নোৱাৰি, ঠিক একেদৰেই মানুহৰ হাঁহি দেখি মনৰ মাজত লৈ ফুৰা কষ্টবোৰ বুজিব কেতিয়াও নোৱাৰি। এখন চুৰিৰ আঘাততকৈ মানুহৰ মুখৰ কথাৰ আঘাত বেছি যন্ত্ৰণাময়। নিজৰ আত্মসন্মান বিসৰ্জন দি কেতিয়াও কাৰোবাক আপোন কৰিবলৈ নাযাবা, কাৰণ ভালপোৱাতকৈ নিজৰ সন্মান বেছি গুৰুত্বপূৰ্ণ। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমি এই সকলোবোৰ কৰিব পাৰোঁ, যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলোবোৰেই ভাবিব পাৰোঁ, যিবোৰ আমি আজিলৈকে ভবাই নাই। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়,
তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন লোকেই হয়। যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা। যিখন হাত ধৰিলে তুমি সাহসী অনুভৱ কৰা সেই হাতখন জোৰকৈ ধৰি থাকিবা, কাৰণ তেনেকুৱা হাতৰ স্পৰ্শ কৰিবলৈ সকলোৱে সুযোগ নাপায়।